হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে মই এটা ভিডিঅ' বনাব ওলাইছোঁ। ভিডিঅ'টো হয় কি হয় মানে কেনেকুৱা হয় এইটো মানে ভিডিঅ' মই ক'ত থাকোঁ, কেনেকুৱা থাকোঁ, মানে ইয়াৰে ৰুমবিলাক কেনেকুৱা। মই মানে কৰ্ণাটকত থাকোঁ। কৰ্ণাটকত আমি কি কাম কৰোঁ বাৰু এইটো পিছত ভিডিঅ' বনাই ভালকৈ দেখুৱাম বাৰু কেনেকুৱা কি কাম হয় আপোনালোকক। মানে মই ভাবিছোঁ ৰুমত কেনেকুৱা ৰুমত থাকোঁ, মানে ইয়াৰে টিংগিলাই বেলেগ। ইয়াৰে টিংগিলা চাওক আপোনালোকে কেনেকুৱা হয়। আমি ৰুমত থাকোঁ এইটো মানে এই ওপৰত, মই থাকোঁ এই ওপৰতটোত আৰু ওপৰতো আমরা দেখুৱাই যাই আছোঁ। তাতে মানে গা ধোওঁ আৰু আমি। তাৰপিছত ইফালে এনেকুৱা কাপোৰ চাপোৰ মেজি আছে। গামচা বিখুল কিয়া মেৰা। এইটো আমাৰ ফাৰ্ষ্ট এণ্ট্ৰি, এটা দৰ্জা। এইটো বহুতকেইটা দৰ্জা, মানে প্ৰথম এটা দৰ্জা পালোঁ আমি। এইফালে দোষ এতে মানে চব কিবা কিবি লেখা পঢ়া কৰি চাব পাৰি আৰু। তাৰপিছত আৰু এটা দৰ্জা, মানে বহুত দৰ্জা পায়। ইফালে এনেকুৱা হয়। ওপৰত যায় আৰু ওপৰত মই থাকোঁ যিহেতু ইয়াতে দোষ লোক থাকে ওপৰত। মানে কি ক'ম আৰু ইমান সৰু হয় চিৰিটো, বহুত সৰু। এনেকুৱা ৰচা ধৰি কিনে নুমিব লাগে আৰু। আপোনালোকক আজিৰ কাৰণে নৰ্মেল ভিডিঅ'টো দেখুৱাই দিম বুলি ভাবিলোঁ। দেখুৱাই কেনে এনেকুৱা আৰু ৰুমবিলাক। ইয়াৰ পৰা তিতানে থাকি কেনে মই ক'ৰ পৰা বকি আছিলোঁ, মানে এইফালৰ পৰা বাহিৰৰ পৰা আছিলোঁ। এটা ওপৰত আহি গ'লোঁ গাইজ, এটা এনেকৈ আহি গ'লোঁ। এইটো এটা ৰুম, ইয়াতে থাকোঁ আৰু মই বৰ্তমান। চুইচটো ইয়াতে থাকোঁ গাইজ। এনেকুৱা মজা লাগে মানে থাকি কেনে। ইয়াৰ পৰা নেক্সট আমি এতিয়া বৰ্তমান তলত যাই আছোঁ। এতিয়া মানে চাই কেনে ভাল লাগে আৰু। ইমান ডাউন, এইটো কি চিৰি না কি? এইটো বিল্ডিঙৰ চিৰি না কি? ব্লগ নহয়, ব্লগ বনাই না গৈ বাহিৰত এফালে লাগিলে আৰু এনেকুৱাই থাকোঁ আৰু লগবিলাকৰ লগত কি কৰিম কি নকৰিম এনেকুৱা। মই ভাবিলোঁ ভিডিঅ'কে বনাই থাকোঁ। লগৰ ভিতৰত তাকে কয় কিনো ভিডিঅ' ভিউজ আহে। এনেকুৱাই মানে ভিডিঅ' বনাই আছোঁ। মানে মানুহবিলাক কয় তোৰ কি ভিউজ আহে। মই এটা সাহস কৰিছোঁ যে আপোনালোকে যিহেতু আছে, সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ'কে বনাই থাকিম। মই ভাবিলোঁ ভিউজ আহক বা নাহক। আপোনালোকক মই মাংস বনোৱা দেখাইছোঁ। কি মাংস? এইটো ব্ৰইলাৰ মাংস বনাই আছোঁ। মানে ব্ৰইলাৰ মাংস লগটো বনাই আছে, মানে সেইটো বঢ়িয়া টেষ্টি কৰি খাব লাগিব। সেইটো কাৰণে খাব লাগিব, খাব লাগব এনেকুৱা ক'ব লাগিব। মানে লিখিত কিয় মাৰোঁ আৰু লিখিত মাৰিলেও মোক ধান বনাই ইহঁতে। কি কৰিম আৰু ইহঁতে এনেকুৱা ভিডিঅ' বনাই কিনে নেক্সট গাইজ বৰ্তমান গা চা ধুই আহিলোঁ। ডাইৰেক্ট ওলাই আহিলোঁ। ওলাই আহি কিনে আমি ভাবিলোঁ ইফালে কেনেকুৱা ক'ত ফুৰিব যাওঁ। ইফালে মইতো ইয়াতে থাকোঁ, ইয়াৰ পৰাই ভিডিঅ' পাই থাকোঁ। আপোনালোকে মানে কেনেকুৱা একদম মাথা চাথা চুচা নাই, ফোন চনি নাই না। ফোন চনি কিন্তু একদম পইচা চইচা নোহোৱা হৈ গৈছে। সেইটো কাৰণে ফোন হাতেদি চুচি দিছোঁ। তাৰপিছত আমি কি বঢ়িয়া খেলি আছোঁ দেখোন কুকুৰকেইটা। এইগিলা চব জাল, এইগিলা মানে থোৱাগিলা ওপৰগিলা চব জাল। এইকেইদিন মানে পূৰা মাছ চাছ হোৱাই নাই, কাম চলাই নাই বৰ্তমান। এইটো এটা কিহৰ পৰা বৰ্ড, এইটো বৰ্ডটো বেলেগ বৰ্ড, মানে কিহৰ পৰা বৰ্ড এইটো। এই কুৰ্তা ইয়াৰে কুকুৰগিলা ডাইৰেক্ট মাছো খায়। মানে কি মাছ, পূৰা মাছে খায় ইয়াতে। ভাত খাব ইয়াতে মাছ খায়। মানে মই মানে ভিডিঅ'টো এণ্ড কৰিব লৈছোঁ। এণ্ড কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ। ৰিকুৱেষ্ট কৰাটো হ'ল কি হ'ল, লাইক কৰিব চেনেলটো, যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিব। মোৰ বহুত কমি আছে, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে 1K জলদি কৰি যাওক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক। লাইক এণ্ড কমেণ্ট কৰিব আপোনালোকে। কমেণ্ট ভিডিঅ'টো এইখিনিতে মই এণ্ড